টিয়কত কভিডৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতে যোগ দিৱস পালন। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ বিশ্বত কভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ ঘৰতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবৰ বাবে দেশবাসীক আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সন্মান জনাই যোগ গুৰুকুল অসমৰ সৌজন্যত যোগ প্ৰশিক্ষক টিয়কৰ পৰশমণি বৰাই ঘৰতে যোগ দিৱস আনুষ্ঠানিকভাৱে পালন কৰিছে। পৰশমণি বৰাই অসমৰ বহু সংখ্যক জিলাত যোগৰ প্ৰশিক্ষণ দি আহিছে। সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ জনসাধাৰণক যোগৰ বিষয়ে সকলোকে আগ্ৰহী কৰি তুলিছে। যোগৰ জৰিয়তে স্বাস্থ্য নিৰোগী কৰি ৰাখিব পৰা যায়। যোগ প্ৰজন্মক প্ৰত্যেক দিনাই যোগ কৰিবলৈ আহ্বান জনাইছে। এখন ভৰি ডাঙক বাওঁ ভৰি সোঁ ভৰি দাঙিব। এনেকৈ ২-৩বাৰ কৰক। তাৰপিছত বাওঁ হাত কঁকালৰ ওপৰত দিয়ক, সোঁ হাতখন আগলৈ দিয়ক। সোঁ হাত বাওঁ ভৰি একেলগে ডাঙক। নমস্কাৰ। বিশ্ব যোগ দিৱস ২০২১ উপলক্ষে সকলোলৈকে যোগ গুৰুকুল অসমৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। মই পৰশমণি বৰা, যোগ আৰু প্ৰাকৃতিক চিকিৎসক। কভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ যোগ দিৱসো অনলাইনভাৱে আয়োজিত কৰা হ'ল। আৰু এইবাৰৰ যোগ দিৱসৰ থিম হ'ল য়োগা এট হোম, য়োগা উইথ ফেমিলি। ঘৰতেই থাকি যোগ কৰক, পৰিয়ালৰ লগত একেলগে মিলি যোগ কৰক। কিন্তু সকলোৱে যোগ কৰক, কিয়নো কভিডৰ যি ভয়াৱহতা দেখা গৈছে, এনে সময়ত যোগৰ জৰিয়তে আমি আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ। যোগে আমাৰ এনাৰ্জি লেভেল বৃদ্ধি কৰে, আমাৰ মনোবল বৃদ্ধি কৰে, আমাৰ সকলোবিলাক আভ্যন্তৰীণ অংগ পতংগৰ মাজত এক সন্তুলন আনে। যোগৰ মূল শব্দ সংস্কৃতৰ ইউজৰ অৰ্থই হৈছে সংযোগ। যোগ মানে সংযোগ, শৰীৰ আৰু মনৰ সংযোগ, মন আৰু আত্মাৰ সংযোগ, আত্মা আৰু পৰমাত্মাৰ সংযোগ। যোগে আমাৰ ব্যক্তিগত চেতনাক এক সাৰ্বভৌমিক চেতনাৰ লগত সংযোগ কৰে। গতিকে আহক, যোগ দিৱসৰ দিনা আমি সকলোৱেই সংকল্পবদ্ধ হওঁ যে নিজেও যোগ কৰিম আৰু আনকো যোগ কৰিবলৈ উৎসাহিত কৰিম। টিয়কৰ পৰা অজৰেত্তৰ ৰিপৰ্ট, দা আছাম 24।